ভিভান্তা হোটেলত প্ৰগ্ৰেম এটা আছে। প্ৰগ্ৰেমটো বিহু প্ৰগ্ৰেম নহয় ৰ'ব, মানে এইটো কিবা কৰ্পৰেট শ্ব' আছে। তাৰ কাৰণে আমি এটা প্ৰেক্টিচ কৰি আছোঁ। এইটো আমি কাহি নাচ প্ৰেক্টিচ কৰিছোঁ ল'ৰাকেইটাই। আৰু আমাৰ মানে এই প্ৰগ্ৰেমটো দুটামান নতুন আইটেম এড কৰা হৈছে। নতুন আইটেম মানে আমাৰ কাৰণে পুৰণ বাৰু দিয়কচোন, কিন্তু সদায় কৰা নাযায় আৰু সেইকেইটা আইটেম তাৰে কাৰণেও ৰিহাৰ্চেল কৰি আছে। এইটো হৈছে দেউৰীসকলৰ জোচাং বিহু নাচ। গতিকে এইটো আমি আগতে কৰিছোঁ, তথাপিতো নতুন নতুন কিছুমান আছে যিহেতু, সেইটো কাৰণে আকৌ প্ৰেক্টিচ কৰি আছোঁ। আৰু প্ৰেক্টিচ কৰি কালি আমাৰ প্ৰগ্ৰেম, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে দেখে থাকিম। এই ওলছো দিয়ক বা 38 ডিগ্ৰীত মানে বাহিৰত মানে ওলবা ইচ্ছা নাযায়। এতিয়া উপায়টো নাই, প্ৰগ্ৰেম আছে, এতিয়া যাবই লাগিব। আমি আৰু এনেকৈ প্ৰগ্ৰেমৰ লগত ওলছোঁ। ড্ৰেছ পাতি কৰা নাই, দিনতে যিহেতু প্ৰগ্ৰেমটো তাতে যাই কিনে কৰিম দিয়ক। এই ৰাস্তাত চাওকচোন অৱস্থা, আৰু এই গাড়ীগিলাখন যে এনেকৈ মানুহ উঠাৰ কাৰণে ঘপককৈ ৰখাই দিয়ে, কিমান ডেঞ্জাৰ চাওক। অলপৰ কাৰণে আমাৰ নালগিলা, তথাপিতো উপায়টো নাই, নিজে সাৱধানে চলিব লাগিব। এয়া 38 ডিগ্ৰীত একদম গলি আহি কিবাকৈ পালোঁ দিয়ক খানাপাৰা। এইখন ফিল্ডখন চিনি পাইছে না? এখন হৈছে ভেটেনাৰী ফিল্ড। খানাপাৰাত যি প্ৰগ্ৰেম হয় বা মিটিং চিটিং হয় এখন ফিল্ডতে হয়। আৰু এইফালত দেখি আছে এইটো হ'ল ছায়েন্স মিউজিয়াম। আৰু এনেকৈ ছায়েন্স মিউজিয়াম আৰু ভেটেনাৰী ফিল্ড পাৰ হৈ আহি পালোঁ দিয়ক কিবাকৈ আৰু ভিভান্তা হোটেল। এইখন হৈছে ভিভান্তা 5 ষ্টাৰ হোটেল ৰ'ব। ভিতৰত যাওঁ আৰু এচি খাই থাকোঁ। এই গৰমতে থকাতকৈ ভিতৰত যাই এচি খাই থকাই ভাল। প্ৰগ্ৰেমটো হ'ব অলপ দেৰি আছে, তথাপিতো সোনকালকৈ আহি পালোঁ যিহেতু আৰু ভিতৰতে যাওঁ ৰ'ব। আৰু ভিতৰৰ পৰিৱেশটো আপোনালোককো দেখাওঁ। এইয়া চাওকচোন কি ধুনীয়া পৰিৱেশ ভিতৰ একদম। আৰু ভিতৰত ধুনীয়া নহ'বনো কিয় হয়, একলাখান কিমান বাহিৰা মানুহ আহি থাকে, ক'ৰ পৰা আহি থাকে, গতিকে বেলেগ ধৰণৰ পৰিৱেশ। আৰু আমাৰ এই প্ৰগ্ৰেমটো হ'ব ইয়াতে আমাৰ এই প্ৰগ্ৰেমটোত মানে অডিঅ' ভিজুৱেল দিব লাগে, মানে আমাৰ ট্ৰেকটো ইয়াতে দি কিনে চেক কৰি ল'লোঁ। আৰু আজি আমাৰ প্ৰগ্ৰেমটোৰ পিছফালত দেখি তাৰমানে ভিজুৱেলো আহিব, গতিকে আৰু মই তাতে চব দি কিনে ঠিক ঠাক কৰি ময়ো ড্ৰেছ কৰিলোঁ। এইয়া মোৰ ড্ৰেছ চাওক, মই বিহু সাজত ৰেডি। আৰু আমাৰ গোটেইকেইটা আহিছিলোঁ, আমাৰ চব গ্ৰুপটোৱে পুৰা ৰেডি হৈ আছে। এইয়া আমাৰ চাওক, অসমৰ চব জনগোষ্ঠীয় ড্ৰেছত আমাৰ একদম পুৰা চবেই ৰেডি হৈ আছে। আৰু তাতে দুটা নতুন ড্ৰেছ দেখা পাব। এই এটা মিচিং ড্ৰেছ, এইটো দেখা নাছিলে আপোনালোকে আগতে মোৰ ভিডিঅ'ত। আৰু এইটো হৈছে দেউৰী ড্ৰেছ, মানে আজি আমাৰ দুটা নতুন আইটেম। তাতে মাজতে মোৰ এটা পাৰ্চেলো হৈছে, পাৰ্চেলটো আৰু গধূলি যাই কিনে কালেক্ট কৰিলোঁ। তাৰপিছতে ওলাই আহিলোঁ চানমাৰীত। দেখি এই চানমাৰী মুক্তা লজক ওলাই আহিছোঁ। বা ৰাস্তা মানে গেলি আৰু মানে একদম যাব ইচ্ছা নাযায়। তাতে আৰু অলপ মই কামটো কৰিলোঁ, কৰি আৰু নৱ কিটচেনত খাই কিনে ঘৰত আহিলোঁ। আৰু ইমান দূৰলৈকে চালাকে যিহেতু ফেচবুকৰ পেজটো ফ'ল' যদি কৰা নাই ফ'ল' কৰি থ'ব, ইউটিউবত চালি ছাবস্ক্ৰাইব কৰিব। নতুন ভিডিঅ'ত লগ পাম দিয়ক না কি। বাই বাই তে। আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব।